Hello everyone, welcome back to my channel. So বহুত দিনৰ মূৰত ইমান লং ভিডিঅ' এটা আনিছোঁ. So মই কিহৰ কাৰণে আনিছোঁ থাম্বনেইলটোত চাই গম পাইছে যিহেতু. তো মই একচুৱেলি আমি ক'বলৈ গৈ আছোঁ, ক'ত গৈ আছোঁ ভিডিঅ'টোত দেখা পাব, যিহেতু এইটো ভিডিঅ'ত মই 2-3 দিনৰ ভিডিঅ'ত মানে ক্লিপছবিলাক দিম. চ' গৈ আছোঁ, ক'ত গৈ আছোঁ সেইটো বাৰু এতিয়া মই নকওঁ, আপোনালোকে ভিডিঅ'ত গম পাব. চ' ক'ত গৈ আছোঁ, আমাৰ এই টিকলাটোৱেও কিবা কিবি বস্তু পাইছে. তো লেটছ অপেন কি হয়. মৰমতে দিছে, আধা খুলিছিলোঁ, ভাবিলোঁ আপোনালোকো দেখাওঁ. চ' এইটো মই হাফ খুলিলোঁ, হাফ খোলা নাই. চ' এইটো এটা চলি থকা কিবা টয় হয় এনেকৈ. এইটো ব্লগত আছামিজ এণ্ড হিন্দী দুইটা ক'ম. চ' কেনেকুৱা লাগে আপোনালোকে জনাব. আৰু এটা আছে, এইটো কি হয়, লেটছ অপেন. আমিতো ক'ত আছোঁ গম পাই আপোনালোকে, হায়দৰাবাদত আছিলোঁ. চ' এতিয়া আমি হায়দৰাবাদৰ পৰা শ্বিফ্ট হৈ আছোঁ আশাৰামজী জুৱেলাৰ্ছ. অ'কে, চামথিং ইজ দেয়াৰ, কুছ হে ইছমে. ৱাও, ইটছ আই থিংক কোনোবা ভগৱানৰ হয়. এজনী দুজনীয়ে দিছিলে মিলি পেলাই. চ' থেংকছ টু দেম. আমাৰ এখেতক দেখিছেনে, আমাৰ এখেত পূৰা লাগি গৈছে একদম গিফ্ট পেপাৰ চাবলৈ. চ' দিছ ইজ ডে 2, মানে নেক্সট ডে হয়. আমি ওলালোঁ ৰুমৰ পৰা. তো আমাৰ ল'ৰাটো টোপনি গুচিয়ে গ'ল আৰু মই গাড়ীত বহি বহি বাহিৰৰ ধুনীয়া নেচাৰটো উপভোগ কৰি গৈ আছোঁ. আপোনালোকেও চাই যাওক. চ' এইটো ডে 3 হয়. তো আমি দুটা বাহিৰতে অলপমান এনেই আছিলোঁ. চ' আমি বৰ্তমান ষ্টে' কৰি আছোঁ এতিয়া. এইটো আমি যিহেতু অলৰেডি শ্বিপিঙৰ কামবিলাক চলি আছে. তো মই আহিলোঁ এওঁলোকৰ হাজবেণ্ডৰ কাজিন এজনীৰ ঘৰত, বা এজনীৰ ঘৰত. তো মই যে স্মাইলটো কৰিলোঁ, এই স্মাইলটোৰ ৰিজন মই আপোনালোকক দেখাই আছোঁ. আৰু এইটোৱে হৈছে মোৰ ৰিজনটো, হয়নে? লাষ্টলৈ চাব ভিডিঅ'টো, আৰু লগতে আমাৰ টিকলাটোকো চাব, হয়নে? মই যিহেতু ভিডিঅ' এতিয়া বনাই আছোঁ, তো সি মানে ভাবি আছে যে মায়ে ফোনটোৰ লগত ইমান কি কথা পাতি আছে. তো তাৰ ৰিয়েকশ্যনটো মই দেখাইছোঁ আপোনালোকক. মই ভাবিছে মাৰ কি হ'ল, তো সি তাৰ ৰিয়েকশ্যনটো এনেকুৱা, মানে ক্যা হৈ ৰা হে ये सब, मम्मी किसके साथ बात कर रही है ना, হয় কি নহয়? আৰু সদায় নিচিনা ফাদাৰ এণ্ড চন দুইটাৰে এইটো প্লে টাইম হয়, চ' দুইটাই খেলে. হাজবেণ্ডে এয়া বনাই আছে পনীৰ বাইকৰ ঘৰত আহি পেলাই. আৰু কিবা আৰু সেইদিনাৰ স্পেচিয়েল খানা হাজবেণ্ডৰ ফালৰ পৰা আছিলে. মই সেইদিনা এইটো কাৰণে কৈছোঁ, কাৰণ এইটো ভিডিঅ' কৰা বহুত দিনেই হ'ল, বহুত দেৰিকৈ মই এডিট কৰিছোঁ আৰু আপলোড কৰোঁতেও বহুত দেৰি হৈছে. বাট ষ্টিল আপোনালোকে চাব ভিডিঅ'টো লাষ্টলৈ. চ' দিছ ৱাজ ডে 4. এইটো ৰাতিপুৱাৰ চিন আৰু এইটো হৈছে ইভিনিং টাইম. ইভিনিং আমাৰ ফালৰ পৰা সৰু এটা পাৰ্টি, পিজ্জা পাৰ্টি ক'ব গ'লে. খোলক আপুনি কওক. তাই ৰ'ব পৰা নাই. এইটো হৈছে কৰ্ণ ফ্লেভাৰ. কিবা ফ্লেভাৰ দিলা নেকি? এইটো কৰ্ণ. পনীৰ, কেপচিকাম আৰু পনীৰ চেম. আৰু আমাৰ ল'ৰাই এজ ইউজুৱেল জেঠাইকৰ লগত খেলি আছে. তো আমি খোৱাত ব্যস্ত, যিহেতু খাই থাকিলে তাক ল'ব নোৱাৰি আৰু তাক লগত লৈ খাবলৈ বহুতেই দিগদাৰ হয়. তো যোনজন মানে নিউ মম হয় তেওঁলোকে গম পায়. চ' আমি ষ্টাৰ্ট কৰিলোঁ, ইফালে খাই আছোঁ. তো সেয়াই সৰুকৈ এটা পাৰ্টি, মানে লাইক ঘৰৰ মানুহ যিহেতু এনেই অকণমান আনি কৰি খাইছোঁ আৰু সেয়াই. তো এইজনী হৈছে ভাগিনজনী. তো এনেকৈ আমি ৰাতি খাই বৈ কৰি শুই থাকিলোঁ সোনকালে, যিহেতু আমাৰ নেক্সট ডে মৰ্ণিং ফ্লাইট আছিলে.
through this video বহুত মৰম বা ভিন্দ আৰু চেমলৈ and finally the day has come মানে last day in Hyderabad তো আমি ৰাতিপুৱা 4টা বজাতে ৰুমৰ পৰা ওলাইছো মানে কেব আহি পাইছে আমাৰ 4টা বজাত আমি উঠোতে কমেও 3টা মান বজাতে উঠিছো তো উঠি কৰি ফ্ৰেছেছ হৈ ৰেডি হৈ আমি কেবত গৈ আছো এয়াৰপৰ্টলৈ এটা প্লেছৰ পৰা বেলেগ এটা প্লেছলৈ শিফট হ'বলৈ উইথ বেবি আৰু একেবাৰে শিফট হোৱা ইটছ নট ইজি আৰু আমাৰ অলৰেডি বস্তু কিছুমান আমি যিহেতু শিফট কৰাই দিছিলোঁ মানে মুভাৰ্ছ এণ্ড পেকাৰ্ছৰ দ্বাৰা আৰু বাকী কিছুমান যোনবিলাক একদম মানে ইম্পৰ্টেণ্ট সেইখিনি আমি লগত লৈ আহিছিলোঁ আপোনালোকে দেখিছেই ট্ৰলি অলমষ্ট আমাৰ 5টামান ট্ৰলিয়ে হৈছে আৰু আমি য'ত আছিলোঁ তাৰ পৰা অলমষ্ট এয়াৰপৰ্ট 1 hour মান লাগিছে তো আমি পাইছোঁহি এয়াৰপৰ্ট আৰু ইফালে ল'ৰা খুব সোনকালে উঠিছিলে তো গাড়ীতে আকৌ সি টোপনি গুচি গ'ল বাচ্চা ল'ৰা ছোৱালী ন একো মানে ভাগৰ লাগে তো উইদিন 1 hour উই হেভ ৰিচড এয়াৰপৰ্ট আমি আহি পাই গ'লোঁ এয়াৰপৰ্ট ওপনি গৈ আহিছিলে ন মামাৰ ওচৰত দুটা মানুহ মানে ক'ব গ'লে এটা মানুহে 5টা ট্ৰলি চম্ভালাৰ লগত এটা পিঠিত বেগ দেন এটা বেবী ইটছ নট পচিবল টু ট্ৰেভেল বাট উই ডিড ইট আমি ট্ৰেভেল কৰিলোঁ 5টা ইমান ডাঙৰ হেভি বেগ ট্ৰলি বেগ প্লাছ ইয়াকতো দেখিছেই লগত মোৰ লগতো এটা বেগ আছিলে তো এনেকৈ আমি ট্ৰেভেল কৰিলোঁ এটা কথা বৰ আচৰিত লাগিলে আমি যেতিয়া বৰ্ডিং পাছ লৈ কৰি আজৰি হ'লোঁ দেন আমি ৱেইটটো জুখিব লাগিছিলে ট্ৰলি বেগকেইটাৰ তো অলমষ্ট সেইবিলাক যিমান হ'ব লাগে তাতকৈ বেছি হৈ আছিলে কিন্তু মেবি আমাৰ লগত বেবী থকাৰ কাৰণে মেবি আই ডণ্ট ন' মই সোধা নহ'লে বেবী থকাৰ কাৰণে ৱেইটটো বেছি হোৱাৰ কাৰণেও আমাৰ এক্সট্ৰা চাৰ্জ নাই লোৱা লগত বেবী থাকিলে বহুতে ভাল সুবিধা কিছুমান পোৱা যায় ফাৰ্ষ্ট অফ অল আমাৰ সেই মই ক'লোঁ ন ইয়াৰ আগতে যে ট্ৰলি বেগৰ ৱেইট বেছি হোৱাৰ কাৰণেও আমাৰ এক্সট্ৰা চাৰ্জ নাই লোৱা নেক্সট আমি যেতিয়া প্লেনত যাব লাগে প্লেনত যোৱাৰ আগতে আমি যেতিয়া বাছত উঠোঁ সেই টাইমটোত আমি থিয় হৈ থাকিব লগা নহ'লে আমাক এনাউন্স কৰি দিছিলে যে ছিনিয়ৰ চিটিজেনছ প্লাছ যোনবিলাক মানে হুইল চেয়াৰত গৈ আছে আৰু ইনফেণ্টছখিনিৰ কাৰণে আমি মানে লাইনত থিয় হৈ থাকিব নালাগে উইদাউট ষ্টেণ্ডিং ইন লাইন আমি ধুনীয়াকৈ আগুৱাই কৰি মানে আগলৈ যাব পাৰোঁ তো এয়া ল'ৰাক দেখিছে নহয় তাৰ মানে একদম ফূৰ্তিত ক'ব নোৱাৰা ভাবিছে এখন গাড়ী হয় আৰু আমি ক'ৰবাত ফুৰিব যাম বাট সেইটো গম নাপায় যে আমি প্লেনত গৈ আছোঁ তো যেতিয়া মানে টেক অফ হোৱাৰ পিছতে তাৰ অলপমান সি অশান্তি কৰিলে বাট বেছি একো প্ৰব্লেম হোৱা নাছিলে কাৰণ মই তাক ফিডিং কৰাই ওচৰতে খুৱাই থৈ দিছিলোঁ কেনেকুৱা চিকিউৰিটি And finally we have landed in Assam আৰু আমাৰ যিখিনি বেগেজ আছিলে সেইখিনি আমি কালেক্ট কৰি আৰু ইয়াৰ বাহিৰত ভাইটি ৰৈ আছিলে যিহেতু কি ঘৰৰ পৰা আহিছিলে চ' ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব and thank you for watching my video and keep supporting take care everyone